পুনৰটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়ানো পুৱাই পুৱাই নাচিবা কি ক'লৈ গৈ আছোঁ গম পাব ৰ'ব। চিধা আহি আকৌ ঢলা-শদিয়াৰ ওপৰত নাচিব লৈছোঁ। আমাৰ মন কিমান ফূৰ্তি ভাবকচোন, গাড়ীত নাচাত দূৰৰে কথা, ঢলা-শদিয়াৰ ওপৰতো ৰখি নাচিবলৈ এৰা নাই। আমি গৈছিলোঁ অৰুণাচলৰ পৰা অৰুণাচল ৰয়িঙৰ পৰা 56-7 কিলোমিটাৰ দূৰত থকা মায়'দিয়া পাছ। আপোনালোকৰো যদি বৰফ চাবলৈ মন যায় তেনেহ'লে বাহিৰত নগৈ আমাৰ এই ওচৰতে লাগি থকা জেগাখিনিলৈও যাব পাৰে। আমাৰ এনেকুৱা ইচ্ছা আছিলে যে আমি এবাৰ বৰফ চামেই, কিন্তু আমাৰ বাজেট আছিলে বহুত কম। সেইকাৰণে আমি বহুত চাৰ্জ কৰি মেলি উলিয়াই এই মায়'দিয়া পাছলৈকে গৈছিলোঁ। এয়া শুনকচোন। এনেকুৱা যদি লগ বন্ধু যায় ট্ৰিপত, তেনেহ'লে ট্ৰিপটো কেতিয়াও আমনিদায়ক নহয়। চাবচোন বহুত বেছি ভাল লাগিছিল আমাৰ। কিমান যে ভাল লাগিলে, কিমান ফূৰ্তি কৰিলোঁ। আৰু আপোনালোকো যদি যাব বিচাৰে তেনেহ'লে জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী মাহত যাব, তেতিয়া খুব বৰফ পাব। আৰু আজি মোৰ মিনি ব্লগটো ইমানেই আছিলে। চাই ভাল পালে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই।